কবিতাৰ শিৰোনাম অনুভৱ। ধূসৰ পৃথিৱীখনত অনুভৱৰ ৰামধেনু কিমান সুলভ। ৰংবিহীন যাত্ৰাবোৰত কুঁৱলীৰ চুমা আছে নেকি? অনুভৱৰ ডালত ওলমি থকা মনটোত কেৱল প্ৰশ্নৰ ভঁৰাল। অনুমানহীন উত্তৰত কেতিয়াবা সত্যই খোজ মাৰে। আৱেগহীন ভাৱনাত দুভৰি হৈ পৰে বৰফাকৃত। আৰু নিৰ্জনতাৰ চিঞৰত লগ পাওঁ সঁচা মিছাৰ এখন জীৱনৰ ফলক। প্ৰশ্নবোৰ উত্তৰ সমুদ্ৰত ডুবি গঢ়ি উঠে এখন অনুভৱী জীৱনৰ সাঁকো। জীৱনৰ চাৰিআলিটোত মই যেন এজন ট্ৰেফিক। হুচেইলটোত ভুলবোৰ শুদ্ধৰাম, পোচাকযোৰত অকলশৰীয়া জীৱন। আৰু হাত দুখনে বুজাওঁ সচেতনতা, আত্মবিশ্বাস আৰু নিৰাপদৰ ছায়া। চাৰিআলিটোৱে অনুভৱবোৰ জোকাৰি জোকাৰি কষ্টবোৰ সহি মোক সঘনাই কৈ থাকে, আৰু অলপ সময় আছে জীৱন পথৰ সঠিক ঠিকনালৈ। ধন্যবাদ।